লখিমপুৰৰ বাইপাছৰ এটা তেল ডিপুত জোখতকৈ কম তেল দিয়াৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ। ভুক্তভোগী অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অনুপম শইকীয়াই সংবাদ মাধ্যমৰ আগত আগবঢ়ায় মন্তব্য। জোখতকৈ কম তেল দিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তেল ডিপুটোৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে অসমীয়া যুৱ মঞ্চই। তেল ভৰাইছো 20 লিটাৰ তেল ইয়াত বহুত গাড়ী তেল ভৰাই আছে বহুত তেল কম গৈছে হ্যাঁ না মোক শুনা নি কোনে দিছে তো মোক পুৰা ইনকুৱাৰি লাগিব না মোৰ কি লাভ হৈ গৈছে আপোনাৰ 2000 টকা তেল ভৰাইছো গলা 20 লিটাৰ দেখুৱাইছে 200 আপোনাৰ 33 কিলোমিটাৰ 13 কিলোমিটাৰকে গলে হলে 260 কিলোমিটাৰ আগতে তেল 20 লিটাৰ হলো 208 হ'ব মোক যেনিবা ধৰক গাড়ীখনত যেনিবা তেল যেনিবা আপোনাৰ 5 কিলোমিটাৰ আছে বা 10 কিলোমিটাৰ আছে যেনিবা কথাটো কৈছো তথাপিও আপোনাৰ 20 লিটাৰ তেলত আপোনাৰ 260 233 দেখাইছে আৰু লগে লগে মই ইয়াত পইচা দিয়া পেমেণ্টৰ ৰিচিপ্ট আৰু মোৰ জিপিএছ আপোনাক সব মই দিছোঁ আৰু এইটো হেৰি কওক এইটো মোক এটা চিচি কেমেৰা দি আপোনালোকৰ ইয়াত কৰ্মচাৰীয়ে ভুল নে আপোনাৰ ভুল তাৰ ভুল আমাৰ দুজন মালিককে ফোন কৰিছোঁ কালি দুজন মোৰ দাদা বুলি মই কালি বিশেষ একো কোৱা নাই সেইটো কিন্তু ধৰক তেওঁলোকে এটা বস্তু এটা ইনকুৱাৰী কৰি এটা হেৰি এটা দিয়ক। সঞ্জীৱ হাজৰিকাৰ প্ৰতিবেদন NU8 নিউজ।